and good morning everyone. এবাৰ বিহুৰ বন্ধ 4 দিন মান পাইছো সো আকৌ যাব ওলালো ট্ৰেভেলত বাট এবাৰ মই অকলে যাম দৰ্শন না যায় মই গৈ আছো বনাৰস তাতে এবাৰ বিহু বুলি তাতে কটাম আৰু বহুত ইচ্ছা আছিল বনাৰসত যোৱা পেকিং কৰি ললো যোৱা কালি মই এটা ইমান ধুনিয়া কিউট ট্ৰলি এটা মানে ইয়াতে কসমেটিক্স সব ঘুমাই যায় only 500 rupees see কি ধুনিয়া লাগিছে না মই টেকটো গুছুৱাই নাই বাই বাই আকৌ এয়াৰপৰ্টত লগ পাম সো এয়াৰপৰ্ট আহি পালো ৰেডি হৈ গল আমি গুৱাহাটীৰ পৰা দিল্লী যাম আৰু দিল্লীৰ পৰা দেন বনাৰস আৰু ইয়া আমাৰ মায়ে মানে এবাৰ ফাৰ্স্ট টাইম গৈ আছে ফ্লাইটত বহি ললো আৰু গুটেখিনি থৈ পেলাই আহি পালো দেন বনাৰস এয়া বনাৰস এয়াৰপৰ্টৰ পৰা আমাৰ যিখন হোটেল আছিল তালৈকে আধা ঘণ্টামান দূৰ আছিল সো কেবতে গলো আৰু ইয়া আমাৰ হোটেল মুদ্ৰা ৰুমত সোমাই দেখিলো কি ধুনিয়া আইনা এখন সেলফি কেমেৰা মানে সেলফি নলোৱাকে আৰু কেনেকৈ থাকিম আৰু ইয়া আমাৰ হোটেলৰ ৰুমটো এইটো বাথৰুম ধুনিয়া আছিল আৰু এইখিনি মই এবাৰ ভিডিঅ' কৰি দিছোঁ লোকে আহিলে থাকিব পাৰিব হোটেল মুদ্ৰা হোটেল আহি পাই গা পা ধুই ওলালো এয়া ৰুম কা তেহেছ নেহেছ হৈ আছে সো এতিয়া আমি গৈ আছো কাল ভৈৰৱ মন্দিৰ কালি যাম কাশী বিশ্বনাথ মন্দিৰ এয়া কি ধুনিয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো কেনেকুৱা লাগিছে জনাবচোন এইটো বেগ চলো आप लोगों को भी लेके चलते আজি আমি যিখন হোটেলত আছো সেইখন হোটেল মই আপোনাক দেখাও এবাৰ ये रहा मुद्रा होटल এয়া কাল ভৈৰৱ মন্দিৰৰ মেইন গেটখন আমি একচুৱেলি ৰাতি আহিছিলোঁ মানে ইউটিউবত চাওঁতে ৰাতি 8টা মান বজাত আহিলে বেছি ভিৰ নাথাকে আৰু সোমবাৰে অলপ বেছি ভিৰ থাকে তো আমি আজি চাওঁচোন আজিতো সোমবাৰ হয় কিমান ভিৰ হয় এয়া লাইন লাগি আছে মানে আৰতিৰ সময়ত মন্দিৰটো বন্ধ কৰি দিয়ে দেন আধা ঘণ্টামান ৰখিছোঁ দেন খুলিছে আৰু संसार भय नाशनम मणि जन्मस्थितम पापम दक्षिणी विनशति सर्वम ठीक है गॉड ब्लेस यू महाकाल दर्शन কৰি আহি ফটো লগাই ললো বেলেগ এটা এক্সপিৰিয়েঞ্চ দেখাৰ লগে লগে যে কেনেকুৱা মজা লাগিছে মানে কি ক'ম আৰু ইমান দিনে আমি দেখি আছিলোঁ মানে মোবাইলত ইউটিউবত কিন্তু আজি আহি পেলাই চালোঁ বঢ়িয়া এক্সপিৰিয়েঞ্চ আমাৰ মায়ে একদম ঘূৰি আছে এয়া বনাৰসৰ পাণ দোকান কাল ভৈৰৱ মন্দিৰৰ পৰা আহি পালোঁ এতিয়া খাই আছোঁ ডিনাৰ আৰু ৰাতি অলপ দিগদাৰ হৈছিলে गाड़ी पट सो टम टम में आया 200 रुपये भर के